হাইয়া আহিল আকৌ এইটো খোৱা বোৱা ওপৰতহে ওলাইহি অ' হাইয়া আছো আহা বহ 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 তহঁতৰ খোৱা বোৱা হ'লনে নাই? খালো 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 হেৰি যে তোৰ ছোৱালীজনী দেখা নাই যে ক'লৈ গ'ল? তাই পথাৰলৈ গ'ল এই আঘোণ মাহত আৰু তাই ঘৰত থাকিবনে আই কি আচৰিত তোৰ ছোৱালীও পথাৰলৈ গৈছে তাই বাদ দে গোটেই গাঁৱৰ ছোৱালী গৈ পথাৰতে আছেগৈ বাৰু এইবিলাক বাদ দে তই কিয় আহিলি কচোন নহয় মানে এই ঘৰতে অকলে অকলে বহি আমনি লাগিল মই বোলো তোৰ ওচৰলৈকে এপাক যাওঁ এই চাহ একাপ খাবলৈও মন গৈ আছিলে সেইকাৰণে তোৰ কথা মই নাজানো তই যে চাহৰ ধান্দাতে আহিছ মই মনে মনে গম পাইছোঁ সেইজনী তোৰ ছোৱালী নহয় জানো? হয় হয় তাইক মাতচোন মাত হে আইজনী এইফালে আহ কোৱা দেউতা বোলো ধান কাটিব যোৱা বেষ্ট নে আৰু পথাৰলৈ গৈছে বুলিহে কৈছোঁ ক'ত ধান কাটিব গৈছে বুলি কৈছোঁ ইহঁতে ফটো শ্বুট কৰিব গৈছে হাই বিধি